महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु সেইদিনা আছিল দেওবাৰ। প্ৰতিদিনাৰ দৰে পল্লৱ, মই, পৰি, শিখা আৰু ডিম্পী আমি পাঁচোটাই একেলগে টিউশ্যন লৈছিলোঁ। পিছদিনা ৰাতিপুৱা গুড মৰ্ণিং এটা গাটো বেয়া বুলিহে গম পাইছোঁ। কিয় নাজানো কিয় বেয়া অহা নাই। পিছদিনা ৰাতিপুৱা অঁ কোৱাচোন। মোৰ নামটো অভিত। ঠিক আছে বাৰু এখন ল'ব পৰা। সেইদিনা আবেলি হঠাতে পৰি ৰাস্তাত লগ পালোঁ। অভিয়ে চাগে পৰীক মনে মনে ভাল পাই আছে, মই কিবা এটা কৰিব লাগে। তোমালোকক কালি কি কৰিব দিছিলোঁ আলোচনা কৰি পেলাই? হয় মেম। কৰিব দিয়াচোন তোমালোকে। তোমাৰ হাত আকৌ খুব বেয়া দেই। মই অলপ পানী ঠিক আছে ঐ কি লিখি আছ? নাই এনেই কিবা এটা লিখি আছোঁ। তই কচোন চা তোখন চা। কিনো লিখি আছো? প্ৰশ্ন কেইটামান লিখি আছো। তোৰ হ'ল কৰি মোৰ হৈছেহি দে অ' কৰি শুনাচোন। অভিয়ে কিবা বস্তু এটা দিছিলে, তোৰ লোৱাচোন। এই নাজানো, তুমি চাই ল'বা আৰু। আহিছোঁ দিয়া মই। দেদালৰ আহিবলৈ হোৱাই নাই, ইমান দেৰি লগাইছে। ইমান দূৰ ৰখিব পাৰি নেকি মানে? জলদি আহ কিয়? ইমান দেৰি লগা তই এতিয়া? এই দেৰি হৈ গ'ল অকণমান আৰু কাম এটা হ'লে ব'ল। শুনাচোন। অঁ কোৱাচোন। তুমিহে জানিবা তুমি দিছা। মইতো দিয়া নাই তোমাক এইবোৰ। তুমিতো দিছা, মই তোমাক ভাল বন্ধু বুলি ভাবিছিলোঁ। ঐ চাচোন চা, কি লিখা আছে চাচোন চা। মৰমৰ পৰি, মৰম ল'বা। মই তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলোঁ। মানে মই তোমাক ভাল পাই পেলালোঁ। বেয়া লিখিছ দেখোন ঐ তই। মই নাই লিখা এইখন। তেনেহ'লেনো কোনে লিখিব? নেজানো নহয় কোনে লিখিছে। আৰু হ'ব দে বহ এইবিলাক ভাবি থাকিব নালাগে বহ। সেইদিনাখন টিউশ্যনৰ শেষত পৰিয়ে যিখিনি কথা ক'লে, তাৰপিছত পল্লৱে এটি ভুল সিদ্ধান্ত লৈ পেলালে। দুদিনৰ পাছত
মোৰ কি হৈছিল? তোৰ যে এক্সিডেণ্ট হৈছিল তই তাক তোৰ চকুজুৰি হেৰুৱাইছিল আৰু এজন ভাল ব্যক্তিয়ে তোক চকুযোৰ দান কৰিলে। কোনে দান কৰিলে? মই নামটো ক'ব নোৱাৰিম। অভি তইতো নিজৰ চকুহান হেৰুৱালি এতিয়া কি কৰিম বুলি ভাবিছ তই? পল্লৱ তই এটা কাম কৰিবি তই মোক গাঁৱৰ ঘৰতে থৈ আহিবি। তোক বাৰু গাঁৱৰ ঘৰত মই থৈ আহিম কিন্তু তই গাঁৱৰ ঘৰত কি বুলি উত্তৰ দিবি সেইখিনি মই কি ক'ব লাগে ক'ম বাৰু। তই মুঠতে মোক কাইলৈ ৰাতিপুৱাই থৈ আহিবি হ'ব দে বাৰু? ঠিক আছে দে 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 অভি ততে আকৌ জিৰণি লওঁ মই ঘৰলৈ যাওঁ দে ঠিক আছে দে শু শু দে দে ৰাতি তাক মই আহিছোঁ হা দে দে যাবি দে ঠিক আছে দে। পিছদিনা ৰাতিপুৱা মই কোৱাৰ দৰে পল্লৱে মোক ৰাতিপুৱা মোৰ গাঁৱৰ ঘৰলৈ লৈ গ'ল। গাঁও পালি তই কি উত্তৰ এতিয়া ঘৰত দিয় দিবি আৰু মই যাওঁ দে আজিলৈ দে ঠিক আছে দে ভালকৈ যাবি তই ভালকৈ থাকিবি হা দে আৰু শুনচোন তোক মই কথা এটা কওঁ মোৰ যে চকুহাল পৰীক দান কৰিলোঁ তই যাতে কাকো নকওঁ হ'ব দে নকওঁ বাৰু দে মোৰ আৰু তই ভালদৰে যাবি ঠিক আছে তই ভালকৈ থাকিবি আৰু হ'ব দে দে আহিছোঁ মই দে যা আৰু তোৰ বেগটো ল দে আহিছোঁ হা মই দে ভালকৈ থাকিবি আৰু তেনেকৈ ছমাহ পাৰ হ'ল আৰু এদিন হঠাৎ অলপ শুনাচোন। এটা সঁচা কথা কোৱাচোন। কি কথা এটা কচোন মোক চকুহাল কোনে দান কৰিলে? সেইটোতো মই তোমাক ক'ব নোৱাৰিম। প্লিজ বন্ধুত্বৰ খাতিৰত কোৱা। তেনেদৰেই পৰিয়ে সোধাত পল্লৱে সেইদিনা হৈ যোৱা সকলোবোৰ ঘটনা বিৱৰি ক'লে। তেনেহ'লে তুমি মোক তাৰ ঘৰলৈ নিবা। ঠিক আছে তেনেহ'লে ব'লা তুমি ইয়াতে বহাচোন মই অভিক মাতি আনো। মই কচোন কচোন পৰি আহিছে নহয় পৰি আহিছে মানে তই চাগে সকলোবোৰ কথা কৈ দিবি সকলোবোৰ কথা ক'ব লগা হ'লো বাৰু এইবিলাকতো পাতিছোন বচোন পৰি ৰখি আছে আমি যাওঁ আগফালে আহে ব'ল ইয়াৰ ওচৰতে পৰি বহি আছে দেই অভি তুমি এয়া কিয় কৰিলা? এয়া হৈছে বন্ধুত্বৰ উপহাৰ কৰি অভি শুন কৰি শুনা আচলতে যিমানখিনি হ'ল সেইখিনি আৰু আচলতে মইহে আছিলোঁ মই ভবা নাছিলোঁ ইমান ডাঙৰ হৈ যাব বুলি সেইদিনাখন যে চিঠিখন লিখি দিছিলোঁ ময়ে লিখি দিছিলোঁ আৰু এক্সিডেণ্টটো যে কৰাইছিলোঁ ময়ে কৰাইছিলোঁ আৰু তোমালোক দুটা আচলতে মই মিলাবলৈ বিচাৰি পেলাইহে ইমানখিনি কৰিছিলোঁ আৰু যদি কিবা ভুল হৈ গ'ল তেনেহ'লে মোক ক্ষমা কৰিবা আজি মোৰ অভিপ্ৰায় শিকিলোঁ আচল বন্ধুত্ব কি তুমি যদি উপলব্ধি কৰিব পাৰিছা ঠিকে আছে আগলৈ এনেকুৱা নকৰিবা। আৰু তেনেকুৱা ভুল নহয় কৰি তোক মই আৰু এটা কথা কওঁ কচোন বন্ধুত্ব হ'লে বন্ধুত্ব তাক কেতিয়াও প্ৰেমৰ নাম নিদিবি যি হ'লেও যাওঁ তোমালোক দুটাই মোক ক্ষমা কৰি দিবা। পৃথিৱীত মা দেউতাৰ পাছত আৰু এটা সম্পৰ্ক আছে যি সম্পৰ্কই মানুহৰ জীৱন মহান কৰি তোলে সেয়ে হৈছে বন্ধুত্ব।